back to my YouTube channel Harshita Blog. আৰু আজি পথাৰত যাওঁ বলক জল্দি খাইছে লক্ষিছা কিমান ধুনীয়া বাৰী এয়া হৰ্ষিতা প্লে মাহিও ভিডিঅ' কৰি আছে মুন্নু তাৰপিছত এফালে আমাৰ ইমান ধুনীয়া বন আছে আৰু আগলৈ আগবাঢ়ি যাওঁ তাৰপিছত আপোনাক দেখাই আছোঁ আপোনাক বেক কেমেৰা কৰি দেখাওঁ তেতিয়া অলপ ভালকৈ উঠিব গুটি ধাননি সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাক মুখতে হাঁহিতি লৈ খুজি কৈ আহিছা মোকে জোকাব হাই ফ্ৰেণ্ডছ আজি আহিছোঁ আমি কালি অহা আইতা ঘৰত তাৰপিছত এতিয়া পথাৰৰ পৰা আহিছোঁ আপোনাক ভিডিঅ'টো দি দিছোঁ তাৰপিছত আজি ক'ৰবাত ফুৰিব যাম সেইটো আপোনাক নকওঁ এতিয়া পিছত যেতিয়া কাপোৰ পিন্ধি ল'ম তেতিয়া আপোনাক দেখাম ঠিক আছে নহ'লে ভিতৰত যাম ৰ'ব ফ্ৰেণ্ডছ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এৰি থৈ নাযাব আধাতে বহুত ধুনীয়া আছে গাঁৱৰ ভিতৰত ফ্ৰেণ্ডছ বহুত ধুনীয়া প্লেচ আছে গাঁৱৰ ভিতৰত সেইকাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব তাৰপিছত লাইক কৰি দিব ঠিক আছে নহ'লে লগ পাইছোঁ গাড়ী ষ্টাৰ্ট কৰিলে গনু তাৰপিছত মামী আছে কাজু আছে মা আছে তাৰপিছত এইফালে মুনু আৰু মাহী ভিডিঅ' কৰি আছে আপোনাৰ মোবাইল আৰু এইফালে মামা আছে গাড়ী চলাই আছে আৰু গৈ থাকোঁ হাই ফ্ৰেণ্ডছ এতিয়া মই পালোহি মোৰ ককাই পঢ়োৱা স্কুল ইয়াত মায়ে পঢ়িছিলে ককা ৰিটায়াৰ হ'ল ইমান ধুনীয়া পৰিৱেশ আছে ন স্কুলখন এইফালে চাওক গোটেই গছ গছনি বহুখন নগৰী বিলখন ইমান ধুনীয়া বহুত চৰাই আহে ধুনীয়া এতিয়া আমি ক'ত নামিম নাজানো তাৰপিছত আপোনাক দেখাই আছোঁ আৰু ইমান ধুনীয়া আৰু এতিয়া আপোনাক চং দি দিম তাৰপিছত এনজয় কৰিব আৰু ইয়াত এখন নদী আছে ধুনীয়া পানী পানীক চিধাই নামি গৈছে এতিয়া ইয়াৰ পৰা যাওঁ বেলেগ এটা জেগাত সোমাওঁ নহ'লে চাই থাকোঁ এয়া আমি পাই গ'লোহি আৰু ধুনীয়া হয় বহুত জেগাটো আৰু চাই দিব ভিডিঅ'টো ঠিক আছে ঠিক আছে আহি থাকক মোৰ পিছে পিছে আইতাহঁতৰ ঘৰৰ এইফালে ইমান ধুনীয়া বনাই আছে চাওকচোন আৰু আইতাহঁতৰ ওচৰৰ ঘৰৰ
মানে আমি আহিলোঁ বহুত ডাঙৰকৈ বনাইছে আৰু আমি ইয়ালৈ আহিছোঁ আপোনাক দেখাই দিছোঁ আৰু এইফালে চাওক ইমান ধুনীয়া ভিউ ভাল লাগি গৈছে চাওকচোন ওচৰতে নদীখন ইমান ধুনীয়া প্ৰাকৃতিক চাওক ইয়াত ওপৰত উঠিলে নহয় গোটেই ভিউটো দেখা পায় আপোনাক দেখাই দিওঁ অলপ আৰু এইফালে মই গৈছোঁ চাই আহোঁগৈ মানে মাহঁতে ইয়াতে থাকক অলপ দেৰি কাৰণে আমি সেইফালে যাম টোকাজু আহিছে মোৰ লগত সেইফালে যাম হয়নে এইফালে আপোনাক ঘৰবিলাক দেখাই দিওঁ তাৰপিছত আপোনাক ঘৰবিলাক দেখাই দিওঁ কেনেকুৱানো ডিজাইনৰ কাঠৰ বাথৰুম চাথৰুম হ'ব বহুত ধুনীয়া হয় কিন্তু ফ্ৰেণ্ডছ যাব পাৰিব দেখিবলৈ একেই খালি হয় বেলেগ পৰা যাবা আপোনাক বেক কেমেৰা কৰি চব দেখাই দিম এইফালে ঘৰকৈ বনাই আছে আৰু হৈছে অলপ বহুত ডাঙৰ হ'ব বাহিৰৰ পৰা কোনোবা মানুহ আহিলে থাকিব পাৰিব আপুনিও থাকিব পাৰিব লগতে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কো ফুৰিব পাৰিব এতিয়া বনাই হোৱা নাই পিছত যেতিয়া বনাব তেতিয়া আমিও থাকিব আহিম কাজু আৰু গণু দুটা আৰু এতিয়া অলপ এফালে যাওঁ কিনো আছে চাই আহোঁগৈ এফালে কাম কৰি আছে আৰু এইফালে চাওক ৰুমৰ পৰা ধুনীয়া খিৰিকীখনৰ পৰা দৃশ্য উপভোগ কৰি থাকিব পাৰিব ইমান ধুনীয়া নহয়নে ফ্ৰেণ্ড আৰু সেই ওপৰৰ পৰা আপোনাক ভিউ এটা দেখাই দিম এয়া হৈছে মোৰ ৰাজু ককা মানে মোৰ আইতা দেউতা তাত আমি বেছি দেৰি নাথাকিলোঁ ঘূৰি আহিলোঁ আহি আছোঁ আমি আইতাহঁতৰ ঘৰলৈ আকৌ আইচক্ৰীম খাই এফালে দেখিছেনে আইতাহঁতৰ এফালে অকল গছ গছনি আৰু বাগান আছে পুৰা ফ্ৰেছ লাগে এফালে আহিলে ঠিক আছে নহ'লে ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ ভাল লাগিলে যদি লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ অলপমানো নাপাহৰিব বাই বাই